হেল্ল' বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ ইউটিউব চেনেল ফ্ৰী এডভাইচ DRXত। বন্ধুসকল, আজি আমি ৰেবিমেক MPS চিৰাপ এটাৰ বিষয়ে আজি আপোনালোকৰ সৈতে কথা পাতিম। এই ৰেবিমেক MPS চিৰাপটো আমাৰ শৰীৰত কেনেকৈ কাম কৰে, ইয়াৰ পৰা কেনেধৰণৰ উপকাৰ হয়, ইয়াৰ পৰা হ'ব পৰা ছাইড এফেক্টসমূহ কেনেধৰণৰ হয়, এই চিৰাপটো ব্যৱহাৰৰ নিয়ম সম্বন্ধে আপোনালোকৰ সৈতে কথা পাতিম। তাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট, যিসকল মোৰ চেনেলত নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিব। বন্ধুসকল, প্ৰথমতে আহক জানি লওঁ এই ৰেবিমেক MPS চিৰাপটো কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়। সাধাৰণতে এই চিৰাপটো এচিডিটি, বুকুৰ জ্বলন, ডিঙিৰ জ্বলন, আলচাৰ এই সমস্যাসমূহত ঠিক কৰাৰ কাৰণে এই ৰেবিমেক MPS চিৰাপটো ব্যৱহাৰ কৰা হয়। এই চিৰাপটো 3টা সংমিশ্ৰণৰ দ্বাৰা তৈয়াৰী কৰা হয়। ইয়াত থকা সংমিশ্ৰণসমূহ হৈছে এলুমিনিয়াম, মেগনেছিয়াম আৰু চাইমিথাখন। এই 3টা উপাদানৰ দ্বাৰা এই চিৰাপটো তৈয়াৰ কৰা হয়। এতিয়া আহক জানি লওঁ এই চিৰাপটোৱে কেনেকৈ কাম কৰে আমাৰ শৰীৰত। বন্ধুসকল, ইয়াত থকা এলুমিনিয়ামটো এটা ইনঅৰ্গেনিক চল্ট হয়, যিটোৱে পেটত থকা এক্সট্ৰা এচিডিটিক ধ্বংস কৰাত সহায় কৰে। আৰু দ্বিতীয়টো হৈছে মেগনেছিয়াম। এই মেগনেছিয়ামে পেটত পানীৰ পৰিমাণ বৃদ্ধি কৰে, যাৰ ফলত পেটত থকা বা পেটত জমা হোৱা মল-মূত্ৰখিনি বাহিৰলৈ ওলাই যোৱাত সহজ হয় বা সহজ কৰি দিয়ে। তৃতীয়তে হৈছে চাইমিথাখন। চাইমিথাখনে পেটত বিষ কমায় আৰু গেছৰ যিবিলাক ফটকাৰ সৃষ্টি হয় পেটত, সেইবিলাক এক্সট্ৰা কৰে আৰু গেছখিনি পাছ খোৱাত সহায় কৰে। এতিয়া আহক ইয়াৰ ছাইড এফেক্ট সম্বন্ধে জানি লওঁ। এই চিৰাপটোৰ পৰা কেতিয়াবা পেট বেয়া হোৱাৰ সম্ভাৱনা থাকে, মূৰ ঘূৰণি উঠিব পাৰে। বন্ধুসকল, যিকোনো মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে আপোনালোকৰ ডক্তৰৰ অনুমতি বা পৰামৰ্শ মতেহে আপোনালোকে যিকোনো মেডিচিন ব্যৱহাৰ কৰিব। এতিয়া আহক ইয়াৰ MRP, কোম্পানী, এক্সপায়াৰী সম্বন্ধে জানি লওঁ। বন্ধুসকল, এইটো এটা সম্পূৰ্ণৰূপে চুগাৰ ফ্ৰী চিৰাপ হয়। মেকলোডছ কোম্পানীৰ দ্বাৰা মেনুফেকচাৰ কৰা 200 ml পেক হয়। এইটো সম্পূৰ্ণৰূপে এটা জেনুইন প্ৰডাক্ট হয়। 88 MRPত আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰ বা ফাৰ্মাচীত অতি সহজতে লাভ কৰিবলৈ সক্ষম হোৱা এটা চিৰাপ। বন্ধুসকল, চুগাৰ থকা পেচেণ্টৰ কাৰণেও এই চিৰাপটো উপযোগী। এই চিৰাপটোৰ ব্যৱহাৰৰ নিয়ম হৈছে দৈনিক আহাৰৰ পিছত 10 ml কৰি প্ৰয়োজন সাপেক্ষে দিনত 2ৰ পৰা 3 বাৰ দিব পাৰি। বন্ধুসকল, অন্যথা আপোনালোকে আপোনালোকৰ ডক্তৰৰ অনুমতি বা পৰামৰ্শ লৈ এই চিৰাপটোৰ ড'জটো আপোনালোকে নিৰ্ধাৰণ কৰিব। যিকোনো মেডিচিন ক্ৰয় কৰাৰ আগতে মেডিচিনটোৰ সম্বন্ধে ভালদৰে জানি ল'ব। এক্সপায়াৰী, মেনুফেকচাৰ, MRP সম্পূৰ্ণ ভালদৰে জানি তাৰপিছতে আপোনালোকে মেডিচিনখিনি কিনিব। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগি থাকে, ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।